হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আপোনালোকক যে কৈছিলোঁ যে আমাৰ ঘৰতেই পোৱালি জগোৱা হয় মেচিনত। চ' আমাৰ এয়া মেচিন, এইটো এটা, তাৰপিছত এইটো এটা। বৰ্তমান ইয়াত তলতো এইটো বনাব মাছৰ কাৰ্টুনত। মাছৰ কাৰ্টুনতে বনাই মই বেক কেমেৰা কৰি দিছোঁ। এয়া বৰ্তমান এইটো হৈছে এইটো ঘড়ী আৰু ইমিউনিটি চেক কৰা মেচিন। এইটো টেম্পাৰেচাৰটো কিমান কি আছে সেইটো চেক কৰিবলৈ। আৰু বৰ্তমান এইটো এনেকৈ ইয়াত খালী হৈ আছে, এইটো খালী হৈ আছে বৰ্তমান। আৰু আমাৰ মই দেখুৱাই আছোঁ আপোনালোকক, এইয়া চাওক পোৱালি দেখিছেনে? তেনেকৈ আপোনাৰ এতিয়া এয়া চাওক, এইটো এটা সময় এইটো মই বুজি নাপাওঁ ইমান বেছি ভালকৈ। সেইটো লাইটটো জ্বলি গ'ল, গৰমটো ঠিককৈ ৰাখিবলৈ সেয়া ফেন আছে। আৰু এয়া কণী আৰু ফুটাবলৈ বাকী আছে, কিজানি এইখিনি কণী নোলাবই চাগে দেই। এইটোৱে হৈছে ইনকুবেটৰ মেচিন। আৰু এয়াই হৈছে আমাৰ মেচিন। আমি এনেকৈয়ে এতিয়া এইখিনি পোৱালিখিনি যেনেকৈ এতিয়া জগি গ'ল নহয়, ইয়াক টেম্পাৰেচাৰত আমি কেইদিনমান ৰাখিম। ৰখাৰ পিছত আকৌ পৰাপক্ষত মেচিনত ওলোৱা পোৱালিবিলাক অকণমান টেম্পাৰেচাৰতে কেইদিনমান এসপ্তাহমান ৰাখিব পাৰিলে ভাল। যদি এনেকৈ আপোনাৰ এনেকৈ যদি ৰাখিব নোৱাৰে, লাইটৰ বাল্বৰ ভিতৰত এনেকৈ ৰাখিব লাগিব। আৰু এইকেইটা হৈছে আমাৰ এইকেইটা কি কাৰ্গিল মুৰ্গী নে কিবা এটা কৈছিলে, সেইকাৰণে এইটো ৰাখিছিলোঁ। এইটো কিন্তু আমাৰ ঘৰৰ প্ৰডাকশ্যন নহয় বাৰু, এইটো কিনি পিনে ৰাখিছোঁ। আৰু এয়া 7টা আছিলে, ইয়াত 5টা আছে আৰু ক'ৰবাত 2টা আছে চাগে, আৰু ক'ৰবালৈ গ'ল 2টা, ক'লৈ গ'ল নাজানো। সেইকেইটা চাওক, চাই আছে দেখিছেনে?